নমস্কাৰ পোনপ্ৰথমে আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টো ৰাস পূৰ্ণিমাৰ আগৰ ভিডিঅ'টো বিশেষ সুবিধাৰ কাৰণে মই দিব পৰা নাছিলোঁ। এতিয়া আপোনালোকলৈ ভিডিঅ'টো আগবঢ়াইছোঁ। আশা কৰিছোঁ আপোনালোকে নিশ্চয় ভাল পাব। এতিয়া আমি গৈ আছোঁ শালমৰালৈ। উজনি চুপহী কৃষ্টি বিকাশ কেন্দ্ৰৰ সহযোগত মাজুলী ভিত্তিত ৰাস মহোৎসৱ উপলক্ষে আয়োজন কৰা দিহানাম প্ৰতিযোগিতাত আজি আমাৰ গাঁৱৰ দুটা দলে অংশগ্ৰহণ কৰিবলৈ আমি গৈ আছোঁ। আপোনালোকক যিমান পাৰোঁ মই দেখুৱাবলৈ চেষ্টা কৰিম অলপকৈ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। এয়া আমাৰ গাঁৱৰ চেমনীয়া দিহানামৰ দলটোৱে পৰিৱেশন কৰা দিহানাম। এয়া আমি পৰিৱেশন কৰা দিহানাম। Undi